লাগছি কিবা লাগছি চাও 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 ও গাছ কুইছা লাগছি গাইজ স্বাগতম জনাইছোঁ আমাৰ খাটিগাঁৱলীয়া ইউটিউব চেনেলটোলৈ। গাইজ যোৱাকালিৰ দৰে আজিও ফুৰিব আহিছোঁ দিয়ক, কিন্তু গাইজ বতৰটো আজি বেয়া দেখছি না। আজি পুৰা গাইজ বৰষুণ মাৰো মাৰোকে আছে, পুৰা বৰষুণ মাৰি আছে, বৰষুণ মাৰিছে। আমি সেইকাৰণে ছাতা লৈছোঁ। মানে গাইজ আজি কাম আছে অলপ, মানে কালি যি গাইজ চেপা আৰু জাল পাতছিলোঁ সেইটো আমি উঠাই নাই পথাৰৰ ওপৰত, কাটি আছে মাছটো কালি নালগিলে সেইখিনি সময়ত মাহঁতক আমি হেৰি কিনি আনিলোঁ মাছ খাবৰ কাৰণে। তো এতিয়া ভাবিছোঁ আমি জাল আৰু চেপাটো চাম কিবা লাগছি নেকি, আৰু যদি লাগছি দুৱাকলাই ভাজি খাম, বাহিৰত চৌকা পাতিম, বতৰত ঠাণ্ডা, বিলাহী আলু এই সেৱা জানবি হেৰি গেলা খ জুতি গেলা এলা পুৰা জানবি কিন্তু। তো গাইজ বাকী আমাৰ কাম আছে 11টা মানৰ পৰা নলবাৰীত যাব লগা কাম আছে। যোৱা ভিডিঅ'টোত কৈছিলোঁ আমি, আগৰ ভিডিঅ'টোত কৈছিলোঁ আমি। তো যদি বৰষুণ নেদে তেতিয়াহ'লে একদম 100% চিয়ৰ যামেই, কিন্তু বৰষুণটো একদম আকাশ অলমি আছে গাইজ নিচিনা আনিছি নিচিনা আকাশ একদম গম্বা গোটাই এই হৈ আছে গাইজ। তো তথাপিও আমি যাব চেষ্টা কৰিম। ৰেইনকোট চেইনকোট পিন্ধি হ'লেও ৰেইনকোট মোৰ আছে, দুইযোৰ টেনশ্যন নাই। বাকী আমি চাটা তাটা লৈ এতিয়া ফুৰিব আহিছোঁ। বেলেগ নকওঁ এতিয়া আৰু ডাইৰেক্ট আৰু আমি চেপা আৰু জাল চাতে লগ তাৰে মাজতে মোক 1 মিনিট সময় এটা লাগিছিল। কৌ আমাৰ বয়সৰ কত চলি উঠি অহা চলি এই বৈৰাণ বতৰত বিচনাত ঘুমে ঘুমে গাৰ্লফ্ৰেণ্ডৰ কথা ভাবি আছে, কি চিলি মিলি টোপনিত সপোন দেখি আছে, আৰু আমি এনেই চৰম বোলা বস্তুটো নাই নেকি? আছে অলপ গাৰ্লফ্ৰেণ্ড লাগে বোলে। তো গাইজ লগ পাই আছোঁ দিয়ক, অলপ পিছত চাই থাকক। তো গাইজ আমি এতিয়া বহি আছোঁ দিয়ক, কিন্তু গাইজ এটা বস্তু চাব ভাবিছিলোঁ কালিতকৈ অলপ গৰমটো কম হ'ব, কিনকিনীয়া বৰষুণ দি থাকিব, এটা ৰোমেণ্টিক ফিল পাম। কিন্তু গাইজ চাব নেকি এই তাতো দেখছি না তো অলছি তো কিবা কওক। এইটো বল্ডি ফিল্ডিঙৰ হেৰি নেকি? বল্ডি ফিল্ডিঙৰ কেৱল এনি টাইম পোষ্টাৰ ইমান ভাল নেকি তো তো গাইজ মানে এতিয়া ঘৰত যাই আছোঁ আমি। ঘৰত যাই পেলাই আমি সেই জাল আৰু চেপা কিবা লাগিব না, কিবা লাগিব না, ভাল ফেটি একডাল লাগি থাকিব। আদা ভাজিম, আদা আলু দি জোচ বনাম। চাইনিজ নেকি তই? চাইনিজ এই গাইজ ৰিলছত দি দেখা যে এই চাইনাৰ মানে সাপে চাপে গোটাই খায়। এইবাৰ কিবা কৰোণা নহয়, এইবাৰ মাকৰ ভাইৰাছ দিব তোৰ ইমান খেচৰা মানে ফেকলি চেকলি গাই কিবা চচ দিব মাৰিবাৰ ইচ্ছা যায় ইয়াৰ পৰাই। চাইনিজ কেইটাক কৈছোঁ চাইনাৰ ভিডিঅ', চাইনাতো আমাৰ ভিডিঅ' নাচয়ে। আই লাভ ইণ্ডিয়া, য়েছ জয় অসম। তো গাইজ আমি আহি গ'লোঁ ৰ'ব চেপা আৰু জাল চাবৰ কাৰণে। চাবা আহি গৈছোঁ ৰ'ব গাইজ, আপোনালোকে চাই থাকক কি পাওঁ, যি পাওঁ সেই দেখাম, পালেও দেখাম গাইজ। তো আপুনি তো গাইজ চাই থাকক। তো গাইজ আমাৰ দেখাই নামছি ৰ'ব, জয় মাগুৰৰ জয়ে জয়। আৰু কিবা এটা লাগলি ভাল আছিল দেখা, কিবা নাই না কিবা লাগা আন লাগছি না হাতত গম নাপাই ৰ'ব, দকচোন থেদক ইমান চাবা দেখবা এনেকৈ তক দাঙি নেদে গিয়া লাখ 2 কেজি মান পুঠিৰ চানা এটাও নাই, একো নাই দেখা। লাগছি কিবা লাগছি চাও 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 ও গাছ কুইছা লাগছি, গাছ কুইছা লাগছি একডাল। এই চাই লওক কুইছা লাগছি গাইজ উইলে দেখাই আছোঁ ৰ'ব। আমাৰ মাছ লাগছি চাই লওক এইবিলাক। তো আনাৰ পিছত দেখাই আছোঁ দিয়ক। তো দেখা কেনেকুৱা অনুভৱ আপোনাৰ? এখন জালত এটা মাগুৰ, কিন্তু খাইছে কাকৰাই, আৰু এখন জালত এটা এইটো কি কাৱৈ, এটা কাৱৈ আমাৰ নলবেইৰা। এতিয়া আমি যাই পেলাই উইলে পেলাই দেখাই আছোঁ হেৰিডাল কিমান আৰু বাকী আৰু কুইছা একডাল লাগছি গাইজ, ডাঙৰ কুইছা আমাৰ দৰে হৈছে বঢ়িয়া। আৰু এডাল কুইছাত মোটামুটি কিমান মান হ'ব জানে, চাই কিনে কৈ আছোঁ দিয়ক। তো গাইজ এইডালে সেই মালডাল, এই কাকৰাটো ইচ্ছি থকা গুচি দিয়ক। তো গাইজ এডাল কুইছাডাল কিমান হ'ব, কিমান মান হ'ব একবাৰ চাওকচোন, লম্বাটো চাওক কিমান লম্বা হ'ব। এটা কমেও গাইজ বাজাৰত কিনবা গেলি
700 টকা হ'ব 700 টকামান হ'ব তো চাই থাকক গাইজ ভিডিঅ'টো আৰু ধামাকা হ'ব যাইছে গাইজ কুচা হৈছে আল্লাহ হৈ থাকিব চব বাকী দেখা কিবা ক'ব মানে গাইজ যদি বতৰটো ভাল হয় তো নলবাৰী গেলোঁ যদি বতৰটো ভাল নহয় কিবা এটা কৰিম তো আপোনালোকক দেখি আছোঁ চাই থাকক আৰু যদি বৰষুণ নাহে ডাইৰেক্ট আৰু আমি ইয়াত নলবাৰীক য'তে লগ পাইছোঁ এতিয়া আৰু থাকক আৰু বাকী কুইচাৰ ভাগ হ'ব আপোনাৰ মুখটো বাকীখিনি মোৰ আপোনাৰ মুখটো বাকী মাথাটো মোৰ এনে বাকী ভালে নাছে একদম উঠি আচলতে মই খামেই না সেইকাৰণে খামেই বাকী দিয়ক গাইজ তো গাইজ আমি নলবাৰীত যাব ওলালোঁ এই আমাৰ এই হাতটোৰ কাৰণে বহুত দেৰি হৈছে দেখি না কি হেৰি হৈ আহিছে গোটাই কি আছে তোৰ ছাল ইমান ভাল নেট কি তোৰ যিমান কথা চাচোন হেলমেট চেলমেট মাৰি কিবা সেই লাভান হৈছে আপেল আনিছে কিবা আপেল মোৰ পৰা এটা ছাল আছে না গাইজ এইবিলাক মই মেইনটেইন কৰিব লাগে কাৰণ এতিয়া মই গাঁৱত জিংকে তেনেকৈ ঘূৰি থাকিব আৰু কথা নাই কিন্তু মই যেতিয়া নলবাৰীত গুচি যাম তাৰপিছত নলবাৰী টাউনত মোৰ বহুত ক্লাছ আছে মই ক্লাছ বহুতৰ তাতে মোক যেতিয়া চাব সেনেকুৱাত অলপ ভাল নালাগে না তাতে মোক আহিছিল চেল্ফি নুঠে তথাপিও ক'ব মিন্ময় এই মানে পগল হৈ যায় মোৰ কাৰণে ইমান ছালৰ মানুহ নহয়তো তই যিমান ছাল দেখা গম পা না হে বাকী গাইজ এটা বেলেগ বস্তু আনিব যাই আছোঁ নলবাৰীক চাই থাকক মানে গাইজ সেইটো বস্তু নেটখাম কাৰণ দেখালেও ক'ব কিন্তু প্ৰমোশ্যন কৰা বুলি চাই থাকোঁ সেই নলবাৰীক আহিলোঁ আহি কিনে কাম এটা আছিল কামটো কৰিলোঁ পিছত দেখাই আছোঁ কি কাম কৰিলোঁ আৰু এতিয়া বৰ্তমান বাইকাৰ জোনত আহিছোঁ আমি বাইকাৰ জোনত বাইকাৰ স্কুটি স্কুটিখনৰ এটা ইয়াত বজৰংবলীৰ ষ্টিকাৰ এটা লগাই ল'ম দেখা বেয়া গৰম গাই বৈধ্য গৰম নলবাৰী ইমান যাম আজি নলবাৰীতে ড্ৰেইন গেলা খান্দি আছে মোৰ মায়ে সেইকাৰণে গাৰ সেইকাৰণে ভিডিঅ' কৰা নাই আহাতে বেছি গাই সেইকাৰণে গাইজ বাইকাৰ ষ্টুডিঅ' ইয়াতে ষ্টিকাৰ পায় আৰু তো খাই থাককচোন লাগি আছোঁ তো গাইজ আমি নলবাৰীৰ পৰা আহি পালোঁ এখিনিত ৰখিলোঁ অলপ সময় নলবাৰীত বিশেষ দেখাব লগা একো নাছিল মানে কি হৈছে আপোনাৰ এই ৰাস্তাবিলাক খান্দি আছে চাইডে বিৰাট মানে হেৰি আপোনাৰ জাম আৰু ধূলা ধুনীয়াৰ বৈৰাণ গেছি যদিও এতিয়া ৰ'দ দিছি না ধুনীয়াৰ ধূলা আমাৰ ডেকাই কিবা গাড়ীত ষ্টিকাৰ লাগিছে আৰু আপোনাৰ হেৰি কৰিছে কি বুলি কয় কিবা এটা বস্তু আনিছে ৰ'ব হাতীটোৱে আমাৰ কি এইটো কি লৈ আছা কি এইটো চাম তো গাইজ তাই প্ৰটিন আনিছোঁ এটা খাম বুলি আৰু বডিটো অলপ বানাম বুলি প্ৰটিন এটা আনিছোঁ সেই বেলেগ কাৰণে আৰু গাড়ীত এটা বজৰংবলী ষ্টিকাৰ লগাইছোঁ বাকী আৰু ডেকাই এলাখান লৈ আছিল হেলমেট চেলমেট সেইকাৰণে অলপমান ডেকাই ভিডিঅ' বনাব পৰা নাই আৰু গাইজ নলবাৰীত তামাম জাম আজি আৰু এই কিবা নালাৰ পানী গেলা উলিয়াই আছে সেইকাৰণে অলপ দিগদাৰ হৈছে ভিডিঅ' চিডিঅ' বনাব গাড়ী চলাব তো বাকী এইখিনিয়ে আৰু এতিয়াতো প্ৰটিনটো আনিলোঁ আৰু গাড়ীৰ বজৰংবলী ষ্টিকাৰটো দেখাইছোঁ চাই লওক কেমেৰা কৰি আপোনালোকক দেখাইছোঁ আৰু ষ্টিকাৰটো এইটো লগালোঁ বজৰংবলী ষ্টিকাৰটো অঁ কিছু দেখাওঁ এইটো গাইজ আমাৰ গাড়ীখনত লাগে দিলোঁ দিয়ক অলপ শক্তি পাব আমাৰ গাড়ীখনে যাই বজৰংবলী আৰু মোৰটো দেখাটো দেখাব লাগে কি আছে এইটো আৰু বডিৰ কাৰণে খাইছে আৰু ইমান দেখাব লগা একো নাই নহয় দাম এলা অৰিজিনেল দাম নহয় দিয়ক এলা চাইনা মালৰ দাম সেয়ে দিয়ক হ'ব দে গেদা সেইটো লৈ ইমান চাল দে সেই বডিডালক লৈ দে বডি আছে বানালি চবৰে আহিব মায়া দেউতাৰ পইচা পানী কৰি ফেললো দেউতাই না কৈছে পানী মাখাম পইচা মাখামৰ পানীত ফেললি আগবাৰ চাওঁ নেকি পানীত এই তেনেকে এটা ধুনীয়া জোক আছে আৰু এটা বহুত দ আগবুক মান হ'ব তেনেকে নেমবা তো গাইজ বাকী তো গম পালাকে কিয়া গৈছিলোঁ নলবাৰী কি কাম কৰিলোঁ ফোন নাছিল গাইজ তো গাইজ বাকী গম পালাকে আমি নলবাৰী কিয়া গৈছিলোঁ কিহৰ কাৰণে গৈছিলোঁ গাইজ কেমেৰা চেমেৰা ল'বা নাজানে আকৌ এই গাইজ হাত চাত ৰেডি হৈ আছে তো এতিয়া আমি ঘৰত গেলি যাই থাকোঁ অলপ স্কুটিখন যিহেতু বজৰংবলীটো লগালোঁ অলপ ধুই দিম এতিয়া গাড়ীখন বাকী আজি আৰু বেলেগ দেখা নাপায় গাড়ীখন ধুই অলপ খালোঁ সেই আৰু যাই থাকোঁ গাইজ যাই আছোঁ এতিয়া অৰি কি কৰিছে
কি এখন আপোনাৰ হাইঠৰ বজৰংবলী নেকি এখন বজৰংবলী জয় শ্ৰীৰাম বজৰংবলী নেকি আৰু কিবা ক'ব না বাকী নকওঁ আৰু ভিডিঅ' মানে গাড়ীখন ধুই লগ পাই আছোঁ ঠিক আছে দিয়ক তো গাইজ গাড়ী চাড়ী মজাকৈ ধুই ল'লোঁ এতিয়া আমাৰ হনুমান দা বাকী আজিৰ ভিডিঅ'টো গাইজ এইখিনিয়ে আছিল কি দেখা পালোঁ গম নাপাওঁ বাকী আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আজিও গাইজ আমি গাড়ীখন ধোৱাৰ আগত হেৰি চেৰি কৰি ল'লোঁ জাল চাল পাতি ল'লোঁ জাল আৰু চেপা চাওঁ কালি কি লাগে আজিতো কুচিয়া লাগিলে খালোঁ আমি দিপৰা বজাকৈ নহয় সেনাই কিয় কৰানো ত' বাকী গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বাকী আৰু গাইজ প্ৰটিন চটিন যদি কাৰোবাক লাগে মোক ক'ব মই মানে কম দামতে বেছি দিম মানে দিম আপোনালোকক 30% ডিছকাউণ্ট দিম এক চাওঁচোন বেলেগ কেনা কৰিব আহে আগক বাকী গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল দিয়ক অলপ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ টেয়াৰ কৰি দিব বাকী আগৰ ভিডিঅ'টোত ভালেই মৰম দিছে বাকী দিয়ক